নমস্কাৰ বন্ধু বান্ধৱীসকল আছামিজ হেল্থ টিপছ এণ্ড ট্ৰিক্সলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কাহৰ সমস্যা এটা অতি জটিল সমস্যা। এই ৰোগ হোৱাৰ বহুতো কাৰণ আছে। ষ্ট্ৰেপটোকোকাছ, ষ্টাফিলোকাছ, ইনফ্লুৱেঞ্জা আদি ৰোগৰ কাৰণে কাহ হ'ব পাৰে। ই প্ৰকৃততে এটা উপসৰ্গহে। ইয়াৰ উপৰিও বিড়ি চিগাৰেট খালেও কাহ হয়, যে কৰ্কট ৰোগ, যক্ষ্মা ৰোগৰ কাৰণেও কাহ হ'ব পাৰে। এই ৰোগৰ লক্ষণসমূহ হৈছে ক্ৰমে ডিঙি খুৰখুৰাই, বুকুৰ বিষ হয়, ডিঙি চেৰচেৰাই, হাঁচি আহে, গা বিষায়, নাকেদি পানী ওলায় আৰু শৰীৰ দুৰ্বল হৈ পৰে আৰু কফ দেৰিকৈ বাহিৰ হয় ইত্যাদি সমস্যাই দেখা দিয়ে। বন্ধু বান্ধৱীসকল, এই সমস্যাৰ বহুতো ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ আছে, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব। সেয়েহে এই ভিডিঅ'টোত কেইটামান ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱৰ বিষয়ে উল্লেখ কৰিম, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সোনকালে সুফল লাভ কৰিব পাৰিব। সেয়েহে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, লগতে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে পাই যায়। এই কাহৰ সমস্যাৰ প্ৰথম ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে ভাল ঘিউত গুড় মিহলি কৰি জুইত গৰম কৰি খোৱাৰ উপৰিও ঘিউ আৰু নিমখ সম পৰিমাণৰ মিহলি কৰি যদি বুকুত মালিচ কৰা হয়, তেন্তে এই সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 পৰা 6 দিনমান ব্যৱহাৰ কৰিব লাগে। বন্ধু বান্ধৱীসকল, ইয়াৰে 2 নম্বৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে কুঁহিয়াৰৰ ৰস 10 মিলিলিটাৰমান দিনে দুবাৰকৈ যদি খোৱা হয়, তেন্তে শুকান কাহ ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 দিনমান ব্যৱহাৰ কৰিব লাগে। বন্ধু বান্ধৱীসকল, ইয়াৰে 3 নম্বৰ ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱটো হৈছে কেঁচা মূলাৰ 12 চামুচ ৰসত কুঁহিয়াৰৰ ৰস 8 চামুচমান ভালদৰে মিহলি কৰি দিনে যদি দুবাৰকৈ খোৱা হয়, তেন্তে এই কাহৰ সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হয়। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 দিনমানে ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াৰে 3 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে একাপ গৰম পানীত 5 চামুচ কেঁচা হালধিৰ ৰস মিহলি কৰি তাত অলপ নিমখ দি যদি খোৱা হয়, তেন্তে এই সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 7 দিনমান ব্যৱহাৰ কৰিব লাগে। ইয়াৰে 4 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে 20 টোপালমান নহৰু ৰসৰ লগত মাটি কঁঠালৰ ৰস অলপ মিহলি কৰি চৰ্বত কৰি যদি খোৱা হয়, তেন্তে এই কাহৰ সমস্যা ভাল হয়। আৰু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 দিনমান ব্যৱহাৰ কৰিব লাগে। ইয়াৰে 5 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে যদি ৰোগীজনৰ পুৰণি কাহ আছে আৰু এই কাহত যদি ভুগি আছে, গতিকে তেনে ক্ষেত্ৰত 1 চামুচ হালধিৰ ৰসত 2 চামুচ মৌ ৰস মিলাই দিনে 3 বাৰকৈ যদি খোৱা হয়, তেন্তে এই কাহৰ সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, ইয়াৰে 6 নম্বৰ ঘৰুৱা প্ৰতিকাৰটো হৈছে শিশুৰ ক্ষেত্ৰত যদি শিশুৰ কাহ হয়, গতিকে তেনে ক্ষেত্ৰতে 4 বা 5টা দোৰোণৰ ফুল পিহি 1 চামুচ মৌ জোলৰ লগত মিহলি কৰি যদি খোৱা হয় শিশুটোক, গতিকে তেনে ক্ষেত্ৰত এই শিশুৰ কাহ হোৱা সমস্যা ভাল হয় আৰু এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পৰা যায়। কিন্তু এই ঘৰুৱা প্ৰতিকাৰ ক্ৰমে 4 দিনমানেই ব্যৱহাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এয়ে আছিল কাহৰ সমস্যাৰ কেইটামান ঘৰুৱা প্ৰতিকাৰ তথা বনদৰৱ, যিসমূহ গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা অতি সহজতে আৰু ঘৰুৱা প্ৰতিকাৰে আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে কেনে পালে কমেণ্ট কৰি জনাব
আৰু এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰৰ তথা বনদৰৱৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'ব, যাতে মই যেতিয়াই এনেধৰণৰ ঘৰুৱা প্ৰতিকাৰৰ ভিডিঅ'সমূহ আপলোড কৰোঁ ইয়াৰ জাননী অতি সহজতে পাই যায়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।